নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ছায়া এডুকেশ্যন চেনেলটোলৈ তোমালোক আটাইকে মই স্বাগতম জনালোঁ। এই চেনেলটোৰ জৰিয়তে মই 10ম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ পাঠ্যপুথিৰ সকলো দিশ সামৰি ল'ম। আশা কৰোঁ তোমালোক আটাই উপকৃত হ'বা। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই বৰগীত পাঠটোৰ মূল ভাৱটোৰ লগতে চমু প্ৰশ্নোত্তৰবোৰ আগবঢ়াম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক দিয়া থাকিব বৰগীতৰ মূল ভাৱটো লিখা। তোমালোকে মোৰ লগে লগে লিখি যাব পাৰিবা, নতুবা তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি পিছত লিখি ল'ব পাৰিবা। উত্তৰ: মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত হৰি হেৰৰে বাপ পখিলো শৰণে শীৰ্ষক প্ৰাৰ্থনামূলক বৰগীতটি দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশস্বৰূপ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা এই বৰগীতটোত প্ৰকাশ পাইছে। হৰিৰ মহিমা অপাৰ। হৰিৰ ওচৰত শৰণ লোৱা কবিয়ে তেওঁক জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকুতি কৰিছে। যোগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে, নিগম শাস্ত্ৰই যাক বিচাৰি নাপায়, সহস্ৰ মুখ অনন্তই যাৰ মহিমা গাই শেষ কৰিব নোৱাৰে, সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে অধমে জানিবলৈ অপাৰগ। অৰ্থাৎ এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে তেওঁৰ চৰণ কমলত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। হৰিৰ চৰণ যুগল হ'ল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হ'ল জীৱনস্বৰূপ। সেয়ে কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে তেওঁক সংসাৰৰ মায়ামোহৰ পৰা পৰিত্ৰাণ দিবলৈ প্ৰাৰ্থনা কৰিছে। কিয়নো হৰিৰ কৃপা লাভ কৰিব পাৰিলেহে মানুহে মোহ পাশৰ পৰা মুক্তি লাভ কৰিব পাৰে। নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি এই সংসাৰৰ মায়াৰ বন্ধনৰ পৰা মুক্তি পাবলৈ এইদৰে প্ৰাৰ্থনা কৰাৰ মাজেৰে কবিৰ ভক্তি ধৰ্মৰ প্ৰতি পৰাকাষ্ঠা প্ৰকাশ পাইছে। ছাত্ৰ-ছাত্ৰীসকল এইবাৰ মই তোমালোকক চমু প্ৰশ্ন উত্তৰসমূহ দিবলৈ ওলাইছোঁ। প্ৰথম প্ৰশ্নটো আছে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। ইয়াত কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰ: কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে। দ্বিতীয় প্ৰশ্নটো আছে, চনক চননন্দ যোগী ইয়াহকো ধিয়ায়। চনক চননন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰ: চনক চননন্দ আদি যোগীসকলে হৰিক ধ্যান কৰে বুলি কৈছে। তৃতীয় প্ৰশ্নটো আছে, কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰ: কবি বিষয় বিকলত অৰ্থাৎ সাংসাৰিক দুখত আতুৰ হোৱা বুলি কৈছে। চতুৰ্থ প্ৰশ্নটো আছে, বৰগীতটি কোনে ৰচনা কৰা? উত্তৰ: বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। 5 নম্বৰ প্ৰশ্নটো আছে, বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰ: বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। 6 নম্বৰ প্ৰশ্ন, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ: কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। 7 নম্বৰ প্ৰশ্ন, মোহ পাশ মানে কি? উত্তৰ: মোহ পাশ মানে হৈছে মায়াৰ বন্ধন। ছাত্ৰ-ছাত্ৰীসকল আজিলৈ আমি ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আগলৈ আগবঢ়াই যাম আমি। গতিকে নমস্কাৰ।